বেটাই খাব। এতিয়া আমি ফাষ্ট ফুড পেকিং কৰি লৈছোঁ। পেকিং কৰি ঘৰত খামগৈ। ইয়াত বহুত ভিৰ যিহেতু আমি ৰৈ আছোঁ ইয়াতে। অফিনে এতিয়া আমি পাণ মিঠা পাণ বনাইছোঁ। কোন এয়া ঘৰ আহি পাই গ'লো। ঘৰ আহি পাই এতিয়া আৰু কাপোৰ কানি খুলি ভাত পানী বনাব লাগিব আৰু। পূজা চালোঁ, বহুত ভিৰ, ভাল লাগিলে চাই। কাইলৈ আকৌ যাম।